নমস্কাৰ, মই কৰবী কলিতাই আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষ 2022ৰ শুভেচ্ছা জনাইছোঁ। আমাক 2020 বৰ্ষটো আপোনালোকে জানেই যে বিভিন্ন সমস্যাই আমাক জুৰুলা কৰি মাৰিছে, কিন্তু এই 2022 বৰ্ষটি যাতে তেনেকুৱা নহয়। 2022 বৰ্ষটি সকলোৰে সুখৰ হওক, আনন্দই হওক আৰু সকলোৰে আশাবোৰ পূৰণ হওক, তাৰে আশাৰে মই আজি কৰবী কলিতা ভ্লগৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 31, মানে আজি 2021ৰ বিদায়। গতিকে আজি 2021ৰ বৰ্ষৰ বিদায় আৰু 2022ৰ স্বাগতম, মানে 2022ক আদৰণি আমি কেনেদৰে জনাওঁ, আমাৰ পৰিয়ালটো কেনেদৰে, মানে মই আপোনালোকেতো জানেই মই ক'ত থাকোঁ। মই ঘৰত নাথাকোঁ, কৰ্মসূত্ৰে দূৰত থাকোঁ। ইয়াতো আমাৰ এটা পৰিয়াল আছে। আমি কেনেদৰে 2021 বৰ্ষটো বিদায় দিওঁ আৰু 2022 বৰ্ষটি আদৰি লওঁ, আপোনালোকে চাই থাকক। বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি চকী ঢুকি লৈ একদম আহিছোঁ ঘৰলৈ পাৰ্টি খাব। চাওঁ আমাক দৰ্জা খুলি মানে মাত দিয়ে। আমি
পনীৰ এয়া আমাৰ হিমানিবা হাই ব্লগ এয়া আমাৰ মুনু দাদা বাইদে বয় এয়া কি এইটো বনাইছে মুনু দা চিকেন নে কি এইটো এইটো খাচী মাংস হয় মোৰ ফেভৰেট আৰু এয়া বৰমা আৰু দাদা এনেদৰে আজি আমাৰ লাইটটো আনি এইটো হাঁহৰ মাংস আপোনালোকে খাই বহুত ভাল পাব খাব নাপায় দেচোন হয় নেকি এয়া হাঁহৰ মাংস খাচী মাংস মাছৰুম এইটো হাঁহৰ মাংস এবাৰ দেখাই দিওঁ আপোনালোকক এইটো হাই গাইজ এনেদৰে আজি আমি 31 এনজয় কৰিলোঁ এতিয়া সময় 12টা বাজিছে আৰু 2022 জানুৱাৰীৰ 1 তাৰিখ সমাগম গতিকে আজি 2021টোতো কি 2021টোতো আমাক বছৰটো সঁচাকৈ আমাক বিৰাট জুৰুলা জুপুৰা কৰি মাৰিছে যাতে তেনেকুৱা নহয় 2022 চনটো যাতে সকলোৰে সুখময় হওক সকলোৰে আনন্দময় হওক আৰু সকলোৰে আশাবোৰ পূৰণ হওক তাৰে আশাৰে হেপী নিউ ইয়াৰ 2022 এবাৰ পাইপটো দেখাই দিছোঁ সকলোৱে ক'ব লাগে হেপী নিউ ইয়াৰ